হেল্ল' এভৰিৱান, মই আজি সৰিয়হৰ এটা ৰেচিপি বনাব গৈ আছোঁ। মই সৰিয়হখিনি বাতিত তিয়াই থৈছোঁ আৰু এতিয়া অলপ ধুই ল'ম এটা চাকনি এটালৈ। চাকনি এনেকৈ মই ধুই ল'ম সৰিয়হখিনি। তাৰ পাছত এইটো মই তাৱাত অলপ গৰম কৰি ল'ম। এয়া আজি মোৰ ৰেচিপিৰ টেবুল লাগিব বস্তুখিনি মই এনেকৈ ৰেডি কৰি দিলোঁ। ইফালে পিঁয়াজ দুটা কাটি ল'লোঁ আৰু ইফালে আলু দুটা কাটিছোঁ আৰু বিলাহী দুটা, আৰু ইফালে সৰিয়হৰ ঘূৰা। সৰিয়হটো মই গুড়ি কৰি লওঁ মিক্সিত, বগা সৰিয়হৰ সৈতে ধুনীয়াকৈ ফাৰ্ষ্টত ধুই ল'ব লাগে। তাৰপিছত সেইটো লচুন আৰু আদা জলকীয়া একেলগে মই মিক্সিত গুড়ি কৰিছোঁ। আৰু ইফালে মাছৰ ভাজি এই মাছৰ ভাজিটো সৰিয়হ দি কেনেকৈ বনাম আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। ইফালে কেৰাহীত তেল গৰম হৈ আছে। তেলটো গৰম হৈছে, ইয়াতে মই অলপ পাঁচফোৰণ দি দিম। কেইটামান পাঁচফোৰণ দি দিম, দুটা পাঁচফোৰণ। পাঁচফোৰণ দি দিলোঁ। এতিয়া গেছৰ ফ্লেমটো ল' কৰি ল'ম। এতিয়া মই তেজপাত এখিলা দি দিম। তেজপাতখিনি ধুই ল'ম, শুকানে দিব লাগিছিলে। সিফালে এতিয়া মই ইয়াতে বিলাহীখিনি দি দিম আৰু অলপ গৰম পানী দি লওঁ। তাৰপিছত মই বিলাহীখিনি দি দিম। গৰম পানী দি অলপ উতলিব দি ল'ম। এবাৰমান উতলাৰ পাছত মই বিলাহীখিনি দি দিম ইয়াতে। এতিয়া মোৰ চব্জিখিনি হৈ গ'ল। এতিয়া মই মাছখিনি দি দিম ইয়াতে। এতিয়া ফ্ৰাই কৰা মাছৰ ধুনীয়াকৈ ফ্ৰাই কৰি থৈছোঁ। এইটো মাছখিনি মই এতিয়া দি দিছোঁ। ধুনীয়াকৈ দিছে। ইয়াতে মই কেইটামান ধনিয়া পাত দি দিম। মোৰ আজিৰ সৰিয়হ আৰু মাছৰ জোল ৰেচিপিটো ৰেডি হৈ গ'ল। এই ৰেচিপিটো বনাবলৈ বহুত ইজি হয় আৰু খাবলৈ বহুত টেষ্টি হয়। যদি আপোনালোকে এনেকৈ বনাই খোৱা নাই তেতিয়াহ'লে বনাই খাই চাব, বহুত টেষ্টি হয়। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই। এই ৰেচিপিটো বনাবলৈ